নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা বিষয় উপস্থাপন কৰিব বিচাৰিছো। বিষয়টো উপস্থাপন কৰোঁতে কৰবাত যদি ভুল হৈছে তেনেহলে উপায় নাই, কিয়নো বৰ্তমান ফেচবুক, বাতৰি কাকত, ইউটিউব, নিউজ চেনেলত প্ৰচাৰ হৈ থকা কিছু ঘটনাৰ সৈতে মিল আছে। ষ্টিভেন উলফে, যাক জনি চিনছ বুলি জনা যায়, এজন আমেৰিকান পৰ্নোগ্ৰাফিক অভিনেতা, পৰিচালক, ইউটিউবাৰ। তেওঁ নিৰন্তৰভাৱে আটাইতকৈ জনপ্ৰিয় পুৰুষ প্ৰতিভা পৰ্নোগ্ৰাফি অনুসন্ধানৰ ভিতৰত আছে আৰু তেওঁৰ মন্দিত কেশ নাই। পেশীবহুল শাৰীৰিক গঠন আৰু নীলা চকুৰ বাবে জনাজাত। বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবিছে চাগে সামাজিক মাধ্যমতনো এইবোৰ কিয় ক'ব লাগে? এইবোৰৰ বিষয়ে আজিকালি সকলোৱে জানে। এই যে সকলোৱে জানে সেইটোৱেই বৰ কাল হ'ল, কিয়নো আমি বাৰু জানো ঠিকেই, কিন্তু সপ্তম, অষ্টম, নৱম শ্ৰেণীত পঢ়ি থকা ল'ৰাটোৱেও যে জানে কেনেকৈ এইবোৰ জানিলে? নিশ্চয় মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত এইবোৰ চাৰ্চ কৰি, নহয় জানো? ইয়াৰ বাবে জগৰীয়া কোন বাৰু? সেই ল'ৰাটোৰ মাক দেউতাকেই জগৰীয়া, কিয়নো এই সময়খিনি সিহঁতৰ পঢ়াৰ সময়, খেল ধেমালি কৰাৰ সময়। কিন্তু আজিকালি সৰু সৰু ল'ৰা ছোৱালীবোৰৰ বাবে মোবাইলত এইবোৰ লুকাই লুকাই চাৰ্চ কৰি চাই সপোন দেখা সময়। মোবাইলত যে এইবোৰ চাই কেতিয়াবা মাক দেউতাকে সিহঁতৰ মোবাইলটো লৈ চাৰ্চ হিষ্টৰীত এবাৰ চেক কৰে নে যে মোৰ ল'ৰাটোৱেনো মোবাইলটো কি চাই? অনুৰোধ থাকিল অকণমান সময় উলিয়াই এইবোৰ এবাৰ চেক কৰিবচোন। আপোনালোকৰ চকু কপালত উঠিব। লাজৰ কথা নহয়, বিশেষকৈ ব্যক্তিগত স্কুলত পঢ়া নৱপ্ৰজন্মই এইবোৰৰ বিষয়ে বেছিকৈ জানে। এইবোৰ চাই চাই সিহঁতৰ মগজুত অনবৰতে তেনেধৰণৰ এটা ছবিয়ে লুকাভাকু খেলি থাকে। ফলত এই ধৰ্ষণ আদিৰ দৰে অপ্ৰীতিকৰ ঘটনাই চমৎকাৰ সৃষ্টি কৰিছে। আমাৰ নৱপ্ৰজন্মৰ মাক দেউতাক সকলে সময় থাকোঁতেই যদি উচিত ব্যৱস্থা নলয়, তেনেহলে ভৱিষ্যতৰ বিষয়ে ভাবিবলৈ বৰ ভয় লগা হ'ব। মই এই বিষয়টো উপস্থাপন কৰাৰ কাৰণ হ'ল, আজি মই পথাৰত ধানত স্প্ৰে কৰিব গৈছিলো। স্প্ৰে কৰি আহি গৰমত থাকিব নোৱাৰি তেতেলী গছজোপাৰ ছাঁতে অলপ সময় জিৰণি লৈছিলো। তেনেতে কেইটামান সৰু ল'ৰাই তেতেলী পাৰিবলৈ আহিছিল। মোৰ ফটোখন দেখিছেই চাগে। তাৰে এটা ল'ৰাই মোক দেখি লগৰ কেইজনক কৈছে, ঐ জনি চিনছৰ দৰে লাগিছে। লগৰ কেইজনে হাঁহি তাৰ কথাত শলাগিছে। সিহঁতে আলাপ কৰা কথাটো মই শুনা নাই বুলি ভাবিছিল। পিছে মই ঘপকে সিহঁতক সুধিলো, জনি চিনছ কোননো? সিহঁতে সেমেনা সেমেনি কৰি তেতেলী পাৰিবলৈ বাদ দি দৌৰ মাৰিলে। ল'ৰাকেইটা অনুমান অষ্টম, নৱম শ্ৰেণীত পঢ়া ছাত্ৰই হ'ব। তেতিয়াই মই ভাবিলো, ইহঁতে এতিয়াই জনি চিনছক চিনি পোৱা হ'লেই, গতিকে ইহঁতবোৰৰ পৰা কি ভাল আশা কৰিব পাৰি? বিষয়টো বহুত গুৰুত্বপূৰ্ণ হয়। মোৰ এই ভিডিঅ'টো আপোনাৰ বন্ধু তালিকাৰ 10 জনলৈ শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো, কাৰণ সকলোৱে সজাগ হোৱাটো খুবেই প্ৰয়োজন।